এতিয়া মই এটা মনৰ কথা কম, বাপ বান্ধৱসকলে মোক বেয়া পাব নালাগে। মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো, শিক্ষামন্ত্ৰী হৈছো, অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আমি যিমান পাৰো সহায় আৰু সহযোগিতা আগবঢ়াইছো। কেতিয়াবা চৰকাৰী নিয়ম ভংগ কৰিও এই জাতীয় অনুষ্ঠানটো গঢ়ি তোলাৰ বাবে আমি আমাৰ অৱদান আগবঢ়াইছো। কিন্তু কেতিয়াবা কেতিয়াবা দুই এটা শাখাই যেতিয়া সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে, মই গোটেই ৰাতি শুব নোৱাৰো। মোৰ অন্তৰ কান্দি উঠে। যিজন ব্যক্তিয়ে নাৰী সমাজক ভোগৰ পণ্য বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক বুৰখাত থাকিব লাগে বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক সন্তান জন্ম দিয়াৰ এক মেচিন বুলি গণ্য কৰে, তেনে ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত কেতিয়াও একত্ৰিত নহয়। আৰু তেনে ব্যক্তিক সংঘৰ এই পবিত্ৰ মজিয়ালৈ আমি কোনেও মাতি আনিব নালাগে। মই এই আজিৰ এই অধিৱেশনত সকলো বাপ বান্ধৱলৈ হাত জোৰি এইষাৰ মই বিনতি কৰিছো। আৰু মই আশা কৰিছো যে যেতিয়ালৈকে অসম চৰকাৰ আছে, ভাৰতীয় জনতা পাৰ্টি আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও আৰ্থিক অভাৱ অনুভৱ কৰিব নালাগে। আৰু তাৰ কাৰণে আপোনালোকে যেন সদায়েই এনে ব্যক্তিক এই অনুষ্ঠানলৈ মাতিব, যি ব্যক্তিয়ে বিনা দ্বিধাই বিনা বাক্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি মানি লয়, যিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নিজক মহীয়ান কৰিবলৈ সংকল্প লয়। এই কথাষাৰ কোৱাৰ বাবে মোক কোনো বেয়া পাব নালাগে। মই চিধা কথা কৈ দিওঁ, কেতিয়াবা মোক দুই এজনে তাৰ কাৰণে বেয়াও পায়। কিন্তু তথাপিতো মই ভাবো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বহুদিনীয়া অনুৰাগী হিচাপে এইখিনি কথা যদি মই নকওঁ, আৰু মই যদি কোনোবাই বেয়া পাব বুলি এই কথা কেইষাৰ নকওঁ, মোৰ ৰাতি টোপনি নাহিব। সেইকাৰণে মই এই কথাষাৰ কৈ যোৱাটো উচিত বুলি অনুভৱ কৰিছো।